মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেলেংগানাতো দাক্ষিণাত্যৰ সুদূৰ দাক্ষিণাত্যৰ এখন ৰাজ্য তেলেংগানাৰ বিখ্যাত চহৰ হায়দৰাবাদৰ ৰাইজৰ যি মৰম শুভেচ্ছা আৰু তেওঁৰ প্ৰতি যিটো উষ্ম আদৰণি সেই কথাষাৰে মোক বেছি আকৰ্ষিত কৰিছে এইটো এটা অবাঞ্ছনীয় সৰু বিক্ষিপ্ত ঘটনা এটা আমাৰ ভাল লাগিছিল যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো অনুষ্ঠানলৈ যোৱাৰ আগে তাৰ চাৰমিনাৰত থকা ভাগ্যলক্ষ্মী মন্দিৰ শ্যাম বাবা মন্দিৰ ইত্যাদি মন্দিৰবিলাকলৈ যেতিয়া গৈছে ৰাজপথৰ কাষত যেতিয়া শতাধিক সহস্ৰাধিক মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া উষ্ম আদৰণি জনাইছে অসমৰ মানুহ হিচাপে মই অতি গৌৰৱান্বিত আৰু তাতো দেখিছো তেখেতে যেতিয়া ভাষণ প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত যেতিয়া প্ৰতিটো বাক্যৰ প্ৰায় পিছে পিছে যেতিয়া হাজাৰ হাজাৰ লোকে তেখেতক অভিবাদন জ্ঞাপন কৰিছে হাত চাপৰিৰে তেখেতক আদৰণি জনাইছে এই কথাষাৰে কিন্তু মোক আটাইতকৈ বেছি আকৰ্ষণ মানে আটাইতকৈ খুব আপ্লুত কৰিলে এই বিক্ষিপ্ত ঘটনাটোতকৈ বেছি গুৰুত্ব আচলতে মই সেইকাৰণে এইটো দিছো আৰু তেওঁ লগত এখন চেলফি তুলিবলৈ আমাৰ যিদৰে অসমবাসী শদিয়াৰ পৰা ধুবলৈ বহুত যুৱসকল আমাৰ যেনেকৈ আমাৰ মানুহখিনিয়ে যেনেকৈ তেওঁৰ লগত চেলফি তুলিবলৈ এবাৰ চুই চাবলৈ যিটো আগ্ৰহ প্ৰকাশ কৰে একেধৰণৰ যেতিয়া পৰিৱেশ যেতিয়া তেলেংগানাত দেখো তেতিয়া আপুনি যি ৰাজনৈতিক আদৰ্শৰ নহওক কিয় আপুনি যদি সঁচা অসমবাসী হয় সঁচা অসমীয়া হয় আপোনাক অসমৰ মুখ্যমন্ত্ৰীজনৰ সেই জনপ্ৰিয়তাই আপোনাক আৱেগিক কৰি তুলিব আপোনাক ভাল লগাবই ৰাস্তাৰ কাষে কাষে যেতিয়া তেলেংগানাৰ হায়দৰাবাদত আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবৰ বাবে মানুহ থিয় হয় তেওঁৰ ভাষণ শুনিবলৈ যদি লক্ষাধিক মানুহ জমা হয় প্ৰত্যেকটো স্পট যলৈ যলৈ তেওঁ গৈছে তাত স্থানীয় আৰু ৰাষ্ট্ৰীয় নিউজ চেনেল সাংবাদিকসকলে যেতিয়া ভিৰ কৰে তেতিয়াই তেখেতৰ গ্ৰহণযোগ্যতা জনপ্ৰিয়তাৰ উমান পোৱা যায় আৰু এনেবোৰ কাৰণতে হয়তো কেচিআৰ বা তেওঁলোকৰ যিটো টিআৰএছ ৰাজনৈতিক যিটো শাসক দল তেওঁলোকৰ সদস্যসকল বা তেওঁলোকৰ লিডাৰসকল কিছু ফ্ৰাষ্ট্ৰেটেড হোৱাটো খুবেই স্বাভাৱিক কথা আৰু তাৰ স্থানীয় লোক আৰু সংবাদ মাধ্যমে ইতিমধ্যে জনাইছে যে তাৰ স্থানীয় পৰাজিত প্ৰাৰ্থীগৰাকী সেই সভাখনত যি উঠি আহিছিল মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ দিয়াৰ আগতে মাইক্ৰফোনটো লৈ তেওঁ নিজে কিবা এটা কথা ক'ব বিচাৰিছিল মই তেখেতৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পাছফালে আছিলো কিন্তু আমাৰ অসম আৰক্ষীৰ জোৱানসকল আছিল তেওঁলোকে তাৎক্ষণিকভাৱে বিদ্যুৎ গতিৰে তেওঁক তাৰ পৰা আঁতৰাই নিলে আৰু আটাইতকৈ অসম আৰক্ষীয়ে বৰ ভাল কাম এটা কৰিলে বুলি উদ্যোক্তাই জনাইছে তেওঁক লগে লগে তেওঁক পঠিয়াই নিদিলে স্থানীয় তেলেংগানা আৰক্ষী অহালৈ তেওঁলোকে যি কেই ছেকেণ্ডমান বা কেই মিনিটমান লাগিছিল তালৈ ৰৈ দিলে নহ'লে তেওঁক গাড়ীত উঠাই নিয়াৰ পিছতো প্ৰায় 50-60 গৰাকী তাৰ স্থানীয় মহিলাই গাড়ীখন খেদি গৈছে তেওঁ গণৰোষৰ সন্মুখীন হ'লহেঁতেন সেই মানুহগৰাকী আৰু অসম আৰক্ষীয়ে খুব বুদ্ধিদীপ্ততাৰে পৰিস্থিতিটো চম্ভালি লৈ মানুহজনক আৰক্ষীৰ হাতত বেছি সংখ্যক আৰক্ষী গোট খোৱাৰ পিছতহে আৰক্ষীৰ হাতত গতাই দিছিল